সন্মানীয় সদন মাননীয় অধ্যক্ষ মহোদয় বাল্যকালত আমাৰ ওপৰত অতি বেছিকৈ ৰেখাপাত কৰা কেইখনমান যদি ধাৰাবাহিকৰ নাম লওঁ সেই ধাৰাবাহিক কেইখনৰ ভিতৰত আমি কেইখনমানৰ নাম ল'বই লাগিব যেনে শ্ৰীকৃষ্ণ মহাভাৰত ৰামায়ণ সকলোৰে মনত আছে চাগৈ কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে সেইখন মহাভাৰতৰে শান্তি পৰ্বত স্পষ্টকৈ উল্লেখ কৰা আছে যে ধৰ্ম ৰাজনীতিৰ লগত সংযুক্ত হোৱাটো অনুচিত বৰ্তমান সময়ত তাৰ ব্যতিৰেকে একোৱে দেখা পোৱা নাযায় আমাৰ সমাজত গতিকে সময় উকলি নৌযাওঁতে আজি আপোনাৰ অনুৰোধ মৰ্মে সদনত আজি এখন বিধেয়ক উত্থাপন কৰিবলৈ বিচাৰিছোঁ যিখন বিধেয়কে স্পষ্টভাৱে কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ গৃহীতকৰণ অসমৰ খিলঞ্জীয়াসকলৰ অস্তিত্ব আৰু সংস্কৃতিৰ প্ৰতি এক ভাবুকি ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ৰোম সভ্যতাৰ স্থাপত্যবিলাকৰ ভিতৰত কলচিয়াম এক অন্যতম কলচিয়ামৰ ভিতৰত মানুহৰ মাজত জন্তুৰ মাজত জন্তুৰ আৰু মানুহৰ মাজত মানুহৰ যুঁজ লগাই তাৰ পৰা মনোৰঞ্জন সৃষ্টি কৰিবলৈ বিচৰা হৈছিল বৰ্তমান সময়ত ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট কেইখন একোটা একোটা কলচিয়ামলৈ ৰূপান্তৰিত হৈছে যাৰ ভিতৰত মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰি মানুহৰ মাজত যুঁজ লগাই তাৰ পৰা কিছু সংখ্যক ৰাজনীতিবিদে অহৰ্নিশে মনোৰঞ্জন সৃষ্টি কৰিবলৈ বিচাৰি আহিছে আৰু গতিকে আজি আমি এইখন বিধেয়ক উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ মাননীয় অধ্যক্ষ মহোদয় আজি উত্থাপন কৰা বিধেয়কখনৰ আমি তিনিটা ভাগ কৰি লওঁ এক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 দুই অসমৰ খিলঞ্জীয়া আৰু তিনি অস্তিত্ব আৰু সংস্কৃতিৰ প্ৰতি এক ভাবুকি মাননীয় অধ্যক্ষ মহোদয় যদি আমি প্ৰথম ভাগটো বিশ্লেষণ কৰি চাওঁ তেন্তে গম পাম যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা দফায়ো আমাৰ মাজত যি সমতাৰ কথা আছে আমাৰ মাজত যি ভাতৃত্ববোধৰ চানেকি আছে সেয়া পৰিস্ফুট কৰি কিন্তু তুলিব পৰা নাই দুই অসমৰ খিলঞ্জীয়া মাননীয় অধ্যক্ষ মহোদয় আজি হয়তো বিৰোধী পক্ষৰ বক্তাসকলে খিলঞ্জীয়া কোন তাকে লৈ এটা অধিক বিতৰ্কৰ সূচনা কৰিব আমিও জানো যে চৰকাৰে বিভিন্ন সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰাত বিফলতা অথবা তেওঁলোকে গাফিলতিৰ সৃষ্টি কৰি আহিছে কিন্তু আজি আমি বিতৰ্কৰ মূল বিষয়ৰ পৰা ফালৰি কাটি নাযাবৰ কাৰণে হেমপুখখনকে সাৱটি ধৰি এটা কথা স্পষ্ট কৰি থৈ যাওঁ যে বহুদিন ধৰি নিবাস নলৰোৱাজনী খিলঞ্জীয়া সহজ অৰ্থ মাননীয় অধ্যক্ষ মহোদয় যদি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোলৈ যাওঁ সেয়া হৈছে যদি আমি অস্তিত্বৰ কথা কওঁ তেন্তে আমি অস্তিত্বৰ সংকটত তেতিয়া ভুগো যেতিয়া কেৱল মাত্ৰ সংখ্যালঘু ধৰ্মাৱলম্বী হোৱাৰ কাৰণে গোৱালপাৰাৰ যুৱক ইয়াকুব আলীক গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যোৱা স্বত্তেও পুলিচৰ গুলীয়ে থকা সৰকা কৰি হত্যা কৰা হৈছিল মাননীয় অধ্যক্ষ মহোদয় আমি অস্তিত্বৰ সংকটত তেতিয়া ভুগো যে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যোৱা স্বত্তেও কেইজনমান যুৱকক আৰক্ষী থানাৰ ভিতৰত ভৰাই লৈ চৰকাৰী পৃষ্ঠপোষকতাত হিন্দী চিনেমাৰ তাগিদাত গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল মাননীয় অধ্যক্ষ মহোদয় আমি আমাৰ অস্তিত্ব সংবিধানৰ 14 অথবা 15 অনুচ্ছেদৰ ওপৰত ভিত্তি কৰি লাভ কৰিব খোজো কোনো সাম্প্ৰদায়িক নেতাৰ মন্তব্যত আমাৰ অস্তিত্ব নালাগে মাননীয় অধ্যক্ষ মহোদয় মোৰ কাৰণে আমাৰ অসমীয়া অস্তিত্ব তাত থাকিব যেতিয়া অসমীয়া শ্ৰমিক ভাইকেইজনে পেটত গামোচা নবন্ধাকৈ থাকিবলগীয়া অৱস্থা হ'ব কিন্তু যেতিয়া শ্ৰমিকৰ সংখ্যা বৃদ্ধিয়ে আমাৰ শ্ৰমিক ভাইকেইজনক ভোকাটোৰ পেটে শুবলগীয়া অৱস্থাৰ সৃষ্টি কৰিব তেতিয়া আমাৰ কাৰণে অস্তিত্বৰ সংকট আহিব মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ যদি বিৰোধী পক্ষৰ বক্তাসকলক অনুৰোধ কৰিম তেওঁলোকে যাতে সংগ্ৰহ কৰি হ'লেও আমেৰিকান শিক্ষাবিদ মাৰাথা নুছবামৰ গ্ৰন্থ দ্য ক্লেছ উইথিন ডেমক্ৰেচি ৰিলিজিয়াছ ভাইলেন্স এণ্ড ইণ্ডিয়াছ ফিউচাৰ নামৰ গ্ৰন্থখন এবাৰ হ'লেও পঢ়ে কাৰণ সেইখন গ্ৰন্থত উল্লেখ কৰাৰ দৰে চৰকাৰে যেতিয়া এনেকুৱা ধৰ্মভিত্তিক সংঘাতবিলাকত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰে তেতিয়া কিন্তু আমি অস্তিত্বৰ সংকটত ভুগো মাননীয় অধ্যক্ষ মহোদয় আমাৰ অসমীয়া সংস্কৃতি বহুত এটা কিবা কৰাটো অসমীয়া সংস্কৃতি নহয় ডাঙৰক দেখি শ্ৰদ্ধাত মূৰ দোৱাটো আমাৰ এটা অসমীয়া সংস্কৃতিৰ ভিতৰুৱা বস্তু লাগিলে সেই ডাঙৰজন যিকোনো ধৰ্মৰে নহওক কিয় কিন্তু বৰ্তমান সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কে উচতাই দিয়া কিছুমান মানৱ উশৃংখলে এনেকুৱা কিছুমান সংস্কৃতিৰ পৰিপন্থী হিচাপে কাম কৰে মানে অধ্যক্ষ মহোদয় আমাৰ অসমীয়া সমাজত একে সময়তে এটা মন্দিৰত বসুদেৱ কুটুম্বকম বুলি যেতিয়া উচ্চাৰিত হয় তেতিয়া সেই একে সময়তে এটা মছজিদত জিছকে পড়োসী ভুখে रहेंगे उसके जन्नत के रास्ते कभी नहीं खुलेंगे আৰু এটা গীৰ্জাত লাভ দা নেইবাৰ বুলি উচ্চাৰিত হয় গতিকে ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানে আমাৰ অসমীয়া সংস্কৃতিৰ পৰিপন্থী হিচাপে কাম কৰিবই মাননীয় অধ্যক্ষ মহোদয় আজি হয়তো বিৰোধী পক্ষৰ বক্তাসকলে ক'ব পাৰে যে এইখন বিধেয়ক কেৱল অসমৰ কাৰণে অহা নাই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে আহিছে কিন্তু যেতিয়া পশ্চিমবংগই এজনো বাংলাদেশী গ্ৰহণ নকৰোঁ বুলি স্পষ্টকৈ ঘোষণা কৰে তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্যই নিজৰ বিশেষ ৰাজ্যৰ মৰ্যাদাক ওপৰলৈ তুলি ধৰে তেতিয়া বাংলাদেশী সীমান্তত থকা অসমত বাংলাদেশীৰ কিমান ভৰ পৰিব সেয়া ভবাৰ সময় কিন্তু অসমীয়াৰ কাৰণে এয়াই মাননীয় অধ্যক্ষ মহোদয় লগতে এটা কথা স্পষ্ট কৰি দিওঁ যে অতিৰিক্ত 23 বছৰীয়া বোজা এটা কিন্তু অসমীয়াহে গ্ৰহণ কৰি আছে বেলেগ ৰাজ্যই গ্ৰহণ কৰি থকা নাই মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান সময়ত চৰকাৰৰ পৰা ভাষ্য আহে বোলে এসময়ত দেশ ধৰ্মৰ নামত ভাগ হৈছিল গতিকে বোলে আমিও এতিয়া সেই পন্থাকে অনুসৰণ কৰা উচিত তেখেতসকলক এটা কথা স্পষ্ট
কৰি দিব খোজো যে সেই ভাগ দুটা আছিল এক মুছলমানসকলৰ কাৰণে পাকিস্তান আৰু দুই ধৰ্ম নিৰপেক্ষিত সকলৰ কাৰণে ভাৰতবৰ্ষ গতিকে এনেকুৱা স্ববিৰোধী মন্তব্য নকৰাই ভাল মাননীয় অধ্যক্ষ মহোদয় ভাৰতীয়ত্ব এটা যাদু আছে যি যাদুৰ জৰিয়তে আপুনি একে সময়তে এজন আদৰ্শৱান হিন্দু এজন বিশ্বাসী মুছলমান এজন সবল যুক্তিৰ বামপন্থী অথবা এজন ভাৰতীয় নাগৰিক হোৱাৰ সুযোগখন একে সময়তে লাভ কৰে গতিকে হিন্দুত্বৰ দোহাই দি আমাৰ নামত অস্তিত্বৰ সংস্কৃতি আমাৰ মাজত বিভাজন সৃষ্টি নকৰিলে আমাৰ অস্তিত্বৰ সংস্কৃতি ৰক্ষা পৰিব কাৰণ আমি বাঘ হাজৰিকাক চিনি পাওঁ কাৰণ আমি শংকৰদেৱক প্ৰথম অষ্টভুজাকৃতিত কল্পনা কৰা সেইজন ভকত চান্দখাই কথা আমি জানো মাননীয় অধ্যক্ষ মহোদয় আব্ৰাহাম লিংকন এটা বৰ ডাঙৰ কথা কৈছিল সকলো মানুহক কম সময়ৰ কাৰণে আৰু কম মানুহক সকলো সময়ৰ কাৰণে ঠগি খাব পাৰি কিন্তু সকলো মানুহক সকলো সময়ৰ কাৰণে ঠগি খাব নোৱাৰি অৰ্থাৎ ৰাজনৈতিক পৰিভাষাত হিতাধিকাৰী সজাই ৰাখিব নোৱাৰি গতিকে মই আপোনাৰ জৰিয়তে বিৰোধী পক্ষৰ বক্তাসকলক অনুৰোধ কৰিম তেওঁলোকে যাতে নিজকে সেই হিতাধিকাৰী তালিকাখনৰ পৰা উলিয়াই পৰাগ দাসৰ দেশৰ এজন নাগৰিক হিচাপে অম্বিকাগিৰি ৰায় চৌধুৰী দেশৰ এজন নাগৰিক হিচাপে অথবা বিষ্ণু ৰাভাৰ দেশৰ এজন নাগৰিক হিচাপে ৰাষ্ট্ৰই আমাৰ ওপৰত জাপি দিব খোজা এনেকুৱা এখন জাতিদ্ৰোহী বিধেয়কৰ বিৰুদ্ধে মাত মাতিবলৈ সহযোগে ওলাই আহে ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ সদন